কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে খবৰ ভাল আজিকালি কিবা ভিডিঅ' নবনালে মানে বনাবলৈও মন নাযায় আৰু ৰিচাৰ্জো নাছিলে বাৰু ভিডিঅ' দিবলৈ আপলোড কৰিবলৈ এফালে পাৰ্চেল এটা আহিছে আনবক্সিং কৰোঁ বেটাৰ চোলা এটা দিছিলোঁ পাৰ্চেল এইকেইদিন আনবক্সিং কৰি আছোঁ বাট ভিডিঅ' বনাব পৰা নাই ৰ'ব কেনেকুৱা হয় চাই লওঁ মানে আনবক্সিং কৰিলোঁ চোলাটো মিছত অৰ্ডাৰ দিছিলোঁ ভালেই আহিলে 1 yearsৰ দিছিলোঁ ইয়াৰ হৈছে 10 মাহ আৰু দিছিলোঁ মই 1 year যেনে তেনে কোনোমতেহে জোখৰ হৈছে কেনেকুৱা হ'ব লাগিব এতিয়া মই দুটালৈ পিঠা বনাব লৈছোঁ লুথুৰি পিঠা কলৰ হেতি দিছোঁ এইকেইদিনা ভাল পাইছে খাই বান্ধি থৈ দিছোঁ এফালে মামা আৰু বনাই লওঁ আজি নতুন মেম্বাৰ ভয় কৰিছে ভয় খাইছে চা নিউ মেম্বাৰ বনালোঁ এতিয়া দেহাক পিঠা খুৱাব লৈছোঁ বেটাৰ খোৱালোঁ 2-3টামান বজা নাই 2টা বাজিলে নেকি ভালে ভাবিছোঁ এতিয়া হেৰি কৰোঁ এইবোৰ চাওকচোন কেনেকুৱা হৈ আছে এইকেইদিন ইমানেই বেছি মানে মাংস মাছ খাই আছোঁ যি দেখিছোঁ স্বাস্থ্যৰ বহুত বেয়া হ'ব গৈ আছে অলপ হেল্ডি খাব হৈছে হেল্ডি মানেনো কি আৰু আলু গাজৰ আৰু তিয়ঁহ বইল নকৰোঁ বইল কৰিলে আৰু খাবলৈ বেয়া পাম ভাজোঁ তেল কমকৈ দি পিনে অলপ ভাজোঁ সেইভাগে ভাত খাম আজি ৰ'ব ভাজি আছোঁ এফালে আলু আৰু গাজৰ কুটিলোঁ আলু গাজৰ কুটিলোঁ এফালে ব্যৱহাৰ কৰিছোঁ মিঠাতেল বেছি মছলা খাই থকাৰ কাৰণে এইকেইদিন স্বাস্থ্যও ইমান ভাল নাই সেইবাবে ভাবিছোঁ অলপ ঘৰুৱাকৈ খাওঁ কিবা এটা নিমখ আৰু বেছি মাছ মাংস খোৱাটো স্বাস্থ্যৰ কাৰণে বহুত বেয়া সেইটো জানো এতিয়া ইমানে ব্লগ বনাই ভাল পাওঁ কিন্তু এইকেইদিন কি হৈছে নাজানো ব্লগবোৰ ষ্টাৰ্ট কৰোঁ বাট ফোনটো মানে নলওঁ কিবা ব্লগ নবনাই বনাবলৈও ইচ্ছা নোযোৱা হ'ল আৰু বেটাৰ লগত লাগি থাকোঁতেই যায় ব্লগ বনোৱাই নহয় এইকেইদিনা ব্লগ বনাবই পৰা নাই ব্লগ বনাই ভাল পোৱা ছোৱালীজনী আজি এই অৱস্থা মন চন ভাল নলগা হ'ল আচলতে এইভাগে খাই ভাল নাপাওঁ গাজৰ আইহেড কিন্তু স্বাস্থ্যৰ কথা ভাবিব লাগিব সদায়তো মাছ মাংস খাব নোৱাৰি ডিম এটা দি দিওঁ লোকেল ডিম উঠিলা মামা এইফালে মামা কুকুক চিচি কৰিলে ভাত খাবলৈ লওঁতে উঠিলে আমাৰ কলিজা গুটি উঠিলে ফাইনেলি দালিও আছে দালি হেৰি খাবলৈ মন যোৱা নাই এইফালে সোণ মানুহ উঠিলে এইফালে মই মামাম খাওঁ গাজৰ
দালি আনিব দেই ঘৰত মানুহ নাই মা টাউনত গৈছে মায়ে আহি খাব মই বিচনাত নাপায় যদি উপায় নাই বেটাই অকলে নাথাকে যে মামা বিচনাতে খাইছোঁ ভাতখিনি কেমেৰাটো ডাঙৰ এটা লাগিছে আৰু আমি ভাত খোৱা মানুহ যে ভাত সৰহকৈ খাওঁ খাবা তাকে চাই আকৌ কিছুমানে ভাবে নহয় ভাত ইমানকৈ খাইছে হ'লেও ইমান লেৰেলা ন ভাবেতো না আকৌ মায়ে ভাত ইমানেই খায় আপুনি চোৱা পানী খাই উঠিলোঁ জলকীয়া পৰিছে আজিৰ ভিডিঅ'টো ইমানেই চ' বাই বাই টাটা বাই 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 বাই